मोर नाम दीपज्योति सिंह मैं जोगुमा एनार्जी स्टेशनर सत्ताधिकार हूँ। आज सन्धिया 7 बजात XUV 500 गाड़ी 4 जन अचिनाकी व्यक्ति आহি तारे ভিতৰত এজন নামি তেল সোমাব আহিছিল। তাৰে ভিতৰত এজন নামি আমাৰ পাম্পৰ সন্মুখত পেচাব কৰিছে। যেতিয়া পেচাব কৰিছে তেতিয়া মই সেইটো চাই তেওঁৰ আগত গ'লো আৰু ক'লো যে দাদা আমাৰ পিছপিনে বাথৰুম আছে, বাথৰুমত ইউজ কৰিব পাৰে। মই তেওঁক হাক দিছোঁ আৰু আগতীয়াকৈ এনেকুৱা নকৰি আপুনি বাথৰুমত যাব। এই কথাত কৈ তাৰপিছত অলপ মোক ক'লে যে তুমি বেছিকৈ কি সিহঁতে তেলৰ টকা নিদি দুজন ব্যক্তি নামি আহি মোক ফটকৈ এটেক কৰিলে, মাৰধৰ কৰিলে। যেতিয়া মাৰধৰ কৰি 2, 3টা পাঞ্চ মাৰিছে মোক আৰু এইবিলাক ফটাই দিছে চব। এইবিলাক ফটাই দিয়াৰ পিছত মই পৰি যোৱাৰ পিছত মোক ইহঁতে পলাই গ'ল। FIR কৰিছে নেকি আপোনালোকে? FIR মানে পুলিচক জনোৱা হৈছে। এতিয়ালৈ মই মাত্ৰ হস্পিটেলৰ পৰা আহিলোঁ। এতিয়া আমি পুলিচৰ তাতে যাম। কি গাড়ী নাম্বাৰ কি আছিল? গাড়ী নম্বৰটো আছিল AS16E1843। কি গাড়ী আছিল? XUV 500। কেইজন মানুহ আছিল তাতে? 4 জন ব্যক্তি আছে। কিবা ধমকি চমকি দি গৈছে নেকি যোৱাৰ সময়ত? ধমকি দি গৈছে, কৈছে তোমাক চাই ল'ম। মাইক আছে নেকি ক'ব নেকি?